আমাৰ দলৰ সিদ্ধান্ত হিচাপে আৰু দতমা অঞ্চলৰ ৰাইজৰ দল সংগঠনৰ সকলোৰে আহ্বান হিচাপে 8 নং দতমা ST কনষ্টিটুৱেঞ্চিত মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। আমাৰ জ্যেষ্ঠ আমাৰ মন্ত্ৰী UG ব্ৰহ্ম ডাঙৰীয়া, আমাৰ সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া, বিধায়ক লৰেন্স ইষ্টাৰী ডাঙৰীয়া, আমাৰ সাধাৰণ সম্পাদক মাধৱ চেত্ৰী ডাঙৰীয়া সকলো একেলগে আহি আজি আমি 8 নং দতমা সমষ্টিৰ কাৰণে মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। দেখিবলৈ পাইছোঁ যে দতমা সমষ্টিয়ে নহয়, 17 বছৰ BPFৰ শাসনকালত কোকৰাঝাৰৰ বহুত সমষ্টিৰ অৱস্থা বহুত বেয়া। দতমা সমষ্টি আমাৰ এটা স্বাভিমানৰ এটা স্থান হয়, সমষ্টি হয়। এই সমষ্টিটোত বহুত দেশে বিদেশে বহুত পৰ্যটকসকল, লিখকসকল, বুদ্ধিজীৱীসকল দতমালৈ আহে। কিন্তু যোৱা 17 বছৰত BPFৰ কাৰ্যকালত তেখেতসকলে এই সমষ্টিটো পেলাই থৈ দিছে। আজি 2020ৰ পিছত এই 5টা বছৰত আমি বহুতখিনি কাম কৰিলোঁ। আমাৰ মন্ত্ৰী UG ব্ৰহ্ম ডাঙৰীয়াৰ জন্মস্থান হিচাপে তেখেতেও ডাইৰেক্টলি বহুতখিনি কাম কৰিলে। দতমা অঞ্চলটো আগুৱাই নিয়া, দতমাৰ চুকে কোণে গাঁৱে ভূঞে ৰাস্তা ঘাটৰ পৰা আদি কৰি সকলো ঠিক কৰি যে দীঘলীয়া এটা সংগ্ৰামৰ, বড়ো সংগ্ৰামৰ ইতিহাস ৰচনা কৰা, বড়ো সংগ্ৰামৰ ইতিহাসৰ সাক্ষী দতমা সমষ্টিক আগুৱাই নিবৰ কাৰণে UPPL দলে মোক প্ৰাৰ্থিত্ব হিচাপে আজি প্ৰক্ষেপ কৰিছে। আজি মই খুব সুন্দৰ এটা পৰিৱেশত দতমালৈ গ'লোঁ, বৰদোপাৰ সমাধিলৈ গ'লোঁ। ইয়াৰ পিছত আহি আমাৰ ৰাইজৰ লগত তাতে আলোচনা বিলোচনা কৰি মিল মিটিং কৰি পেলাই মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। আৰু দেখিবলৈ পাইছোঁ যে দতমা সমষ্টিত আমি বিপুল ভোটত বিজয়ী হ'ম। মোক তাতে কৈছে যে ইয়াত বাঘা নেতা আছে। মই কৈছোঁ নেতাৰ সংজ্ঞাটো কি? নেতাৰ সংজ্ঞাটো পইচা থকাটো যদি বুলি কৈছে, ভাৰতততো বহুত পইচা থকা মানুহ আছে, কিন্তু সেই পইচা থকা মানুহে অকল নিৰ্বাচন জিকিব এনেকুৱা যদি হয়, ভাৰত ৰাষ্ট্ৰখন তেনেকুৱা 5,000 মানুহে নিয়ন্ত্ৰণ কৰিলেহেঁতেন যাৰ পইচা আছে। গতিকে বাঘা নেতা বা নেতাৰ সংজ্ঞাটো এইটো নহয়। যোনে ৰাইজৰ লগত থাকে, যোনে সমাজৰ লগত থাকে, যোনে সকলো শ্ৰেণীৰ মানুহৰ লগত মিলিব পাৰে, সেইজনে নেতা। আৰু আজি আমি UPPL দলৰ UPPL মডেলৰ যিটো ৰাজনীতি, ইয়াত আমাৰ 40টা সমষ্টিত আমাৰ কেণ্ডিডেট দিয়া হ'ল। আৰু প্ৰত্যেকজন প্ৰাৰ্থী আমাৰ ৰাইজৰ লগত থাকে, ৰাইজৰ লগত কাম কৰে। আৰু যিসকল EM MCLA MLA আমাৰ প্ৰাৰ্থিত্ব পাইছে, সেইসকলো ৰাইজৰ বিপুল দাবীতহে তেখেতসকলক আমি প্ৰাৰ্থিত্ব দিব লগা হৈছে। গতিকে এইবাৰ কোকৰাঝাৰত 12টা সমষ্টিৰ ভিতৰত 7টাৰ পৰা 8টা সমষ্টি UPPLৰ দখলত আহিব, সেইটো নিশ্চিত। আৰু আহি থকা যি চৰকাৰ গঠন হ'ব, UPPLৰ নেতৃত্বত হায়েষ্ট সংখ্যক আমি MCLA লৈ চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ।